সাৱধান দেশবাসী পুনৰ কৰোনা সদৃশ পৰিৱেশৰ সৃষ্টি হোৱাৰ আশংকা দ্ৰুতগতিত বৃদ্ধি পাইছে ভাইৰাছবিধৰ সংক্ৰমণ ভাৰতত 24 ঘণ্টাত দুজনলৈ বৃদ্ধি মাৰাত্মক ভাইৰাছক লৈ চিন্তিত হৈ পৰিছে দেশৰ স্বাস্থ্য বিভাগ জানকে ভাইৰাছৰ বিষয়ে কৰোনা ভাইৰাছৰ পিছত চীনত বৃদ্ধি পাইছে আন এক ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা জানিব পৰা মতে এই ভাইৰাছত আক্ৰান্ত ৰোগীৰ লক্ষণ কৰোনা সদৃশ প্ৰায় 5 বছৰ পূৰ্বে চীনত কৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছিল আৰু পৰৱৰ্তী সময়ত সমগ্ৰ বিশ্বত ই বিধ্বংসী ৰূপ ধাৰণ কৰিছিল কৰোনাই বিশ্বত কোটি কোটি মানুহৰ প্ৰাণ লৈছিল কিন্তু এতিয়া পুনৰ আন এটা ভাইৰাছ চীনত বিয়পি পৰাৰ খবৰ আহি পৰিছে উদ্বেগজনক কথা এয়াই যে এই ভাইৰাছত আক্ৰান্ত ৰোগীৰ লক্ষণ কৰোনা ভাইৰাছৰ সৈতে মিল আছে এই ভাইৰাছৰ নাম হিউমেন মেটাপনিউমো ভাইৰাছ এই ভাইৰাছত আক্ৰান্ত ৰোগীৰ দেহতো কাহ চৰ্দি উশাহ নিশাহ লোৱাত অসুবিধা আদি লক্ষণে দেখা দিয়ে চীন চিডিচিৰ মতে হিউমেন মেটাপনিউমো ভাইৰাছ ৰোগীৰ দেশখনত দিনক দিনে বৃদ্ধি পাইছে বিশেষকৈ 5 বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত এই ভাইৰাছৰ প্ৰকোপ দেখা গৈছে ইয়াৰ উপৰিও যিসকলৰ শ্বাস প্ৰশ্বাসজনিত সমস্যা আছে সেই লোকসকলৰ অধিকাংশই এই ভাইৰাছত আক্ৰান্ত হৈছে এই ভাইৰাছ অতি সহজে এজনৰ পৰা আনজনলৈ বিয়পি পৰে সেয়ে চীনৰ স্বাস্থ্য বিভাগ এতিয়া এই ভাইৰাছ প্ৰতিৰোধৰ বাবে বিভিন্ন পৰীক্ষা নিৰীক্ষা চলাইছে এই ভাইৰাছ কিমান বিপজ্জনক ইয়াৰ প্ৰভাৱ ভাৰতৰ ওপৰত পৰিব নেকি হিউমেন মেটাপনিউমো ভাইৰাছ কি হিউমেন মেটাপনিউমো ভাইৰাছ এনে এটা ভাইৰাছ যাৰ লক্ষণ সাধাৰণ চৰ্দিৰ দৰে কিন্তু ই হাওঁফাওঁত প্ৰভাৱ পেলায় কেতিয়াবা নিমনিয়া হাঁপানি বা ক্ৰনিক অবষ্ট্ৰাকটিভ পালমোনাৰী ডিজিজ আদিৰ ৰোগত আক্ৰান্ত ৰোগীৰ বাবে ই অতি বিপজ্জনক হ'ব পাৰে সাধাৰণতে শিশুসকল এই ভাইৰাছত বেছিকৈ আক্ৰান্ত হয় ইয়াৰ ফলত শিশুৰ কাহ চৰ্দি জ্বৰ আদিও হোৱা দেখা যায় পৃথিৱীৰ 10 পৰা 20% শিশুৰ শ্বাস প্ৰশ্বাসজনিত ৰোগ HMPVৰ বাবে হয় কিন্তু প্ৰায় 5 পৰা 16% শিশুৰ নিমনিয়া হোৱাৰ আশংকা আছে নিমনিয়া হৈছে এক বিপজ্জনক ৰোগ যি সময়ত নিৰাময় নকৰিলে মাৰাত্মক হৈ পৰে এনে পৰিস্থিতিত শিশুৰ নিমনিয়া হ'লে বিশেষ যত্ন লোৱা দৰকাৰ ভাৰতত কি নিৰ্দেশনা জাৰি কৰা হৈছে উল্লেখ্য যে শেহতীয়াকৈ এই ভাইৰাছ সন্দৰ্ভত ভাৰত চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে শ্বাস প্ৰশ্বাসজনিত লক্ষণ আৰু ইনফ্লুৱেঞ্জা ৰোগীক তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰিবলৈ চৰকাৰে নিৰ্দেশ দিছে নেশ্যনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰলক সজাগ হৈ থাকিবলৈ পৰামৰ্শ দিছে চৰকাৰে বাংগালুৰুত ধৰা পৰিছে প্ৰথমটো HMPV সংক্ৰমণ 8মহীয়া শিশুৰ দেশত ধৰা পৰিছে HMPV পজিটিভ বেংগালুৰুৰ এখন হাস্পতালত চিকিৎসাধীন শিশুটিৰ নাই কোনো ভ্ৰমণ বুৰঞ্জী এই ৰোগৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰত চৰকাৰ সম্পূৰ্ণ সাজু বুলি জানিবলৈ দিয়ে স্বাস্থ্য বিভাগ সঞ্চালকালয়ৰ ডাক্তৰ অনিল গোৱালে কয় যে এই ভাইৰাছত আক্ৰান্ত ৰোগী অস্বাভাৱিকভাৱে বৃদ্ধি হোৱা নাই যদিও লেবৰ সংখ্যা বৃদ্ধি কৰা হ'ব Doing the rounds about a metapneumovirus outbreak in China. Let me be very clear on that count. Metapneumovirus is like any other respiratory virus which causes a common cold. And in the very old and the very young, it could cause flu-like symptoms. In any case, during winters, there is an increased outbreak of respiratory virus infections for which our hospitals are usually prepared with the necessary supplies and the necessary beds. One thing I would like to convey to the public is to take the general precautions that we use against all respiratory infections, which means in case somebody has cough and cold, he should avoid coming in contact with a lot number of people so that the infection does not spread. And while using a distinct hanky or towel for coughing and sneezing, and take the normal medicines that are required for cold or fever whenever it's there. Otherwise, nothing to be alarmed about the present situation. News 6 report, Prime Assam.